নমস্কাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে ক্লাছ 3 ইংলিছ কুৱেশ্যন পেপাৰৰ ওপৰত, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া শিক্ষণ সমল যোনখন আছে সমল নং 2ৰ ইংলিছ পাৰ্টটো মই আজি লৈ আহিছোঁ। তো বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দিয়া আছে ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া শিক্ষণ সমল। সমল নং 2 তৃতীয় শ্ৰেণীৰ বাবে ছাত্ৰ ছাত্ৰীৰ নাম, শ্ৰেণী, বিদ্যালয়ৰ নাম, শিক্ষকৰ নাম, ফোন নম্বৰ। তেনেহ'লে আজি আমি এই কুৱেশ্যন পেপাৰখনৰ শিক্ষণ সমলখনৰ ইংলিছ পাৰ্টটো আলোচনা কৰোঁ। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আহকচোন আজি আমি ইংলিছৰ কি কৰিবলৈ দিছে চাওঁ। ইয়াত লিখা আছে ছাবজেক্ট ইংলিছ লেচন 1 10 লিটল ফিংগাৰ। 10 লিটল ফিংগাৰ্ছ নামৰ কবিতাটোৰ পৰা ইয়াৰ কুৱেশ্যনবোৰ দিয়া হৈছে। তো চাওঁ আহকচোন 1 নম্বৰত কি দিয়া আছে, 1ৰ এ দিয়া আছে ইয়াত চাৰ্কেল দ্য নাম্বাৰ 8। তলত দিয়া এই ছবিখনৰ পৰা যিমান কেইটা 8 আছে সেই 8 কেইটাত চাৰ্কেল মানে হৈছে বৃত্ত, বৃত্ত মানে হৈছে ঘূৰণীয়াকৈ দি দিবা। ইয়াত যিমান কেইটা 8 আছে তোমালোকে বিচাৰি এনেকৈ ঘূৰণীয়া কৰি দিবা বৃত্ত আকৃতি কৰি। তাৰপিছত ইয়াত দি আছে 1ৰ বি চাৰ্কেল দ্য নাম্বাৰ 6। ইয়াত থকা 6 সমূহৰ 6 বিলাক বিচাৰি তোমালোকে বৃত্তাকৃতি কৰি দিবা, আঁকি দিবা। তো তাৰপিছত ইয়াত দি আছে 1 নম্বৰ চি কাউণ্ট এণ্ড ৰিড। গণনা কৰি পঢ়িবলৈ কৈছে 1 2 3 4 5 6 7 8 9 10 এনেকৈ পঢ়িবা। আকৌ ইয়াত দিয়া আছে 1D মেথছ। মেথছ মানে হৈছে মিলোৱা। ইয়াত কিছুমান ফল দিয়া আছে, সেই ফলবিলাক গণনা কৰি যিটো সংখ্যা পাবা তোমালোকে সেই সংখ্যাটোৰ আখৰেৰে ইয়াত দিয়া আছে, সেই সংখ্যাটো তোমালোকে মিলাবা। ইয়াত দিয়া আছে কেইটা আছে আমি গণি চাওঁ 1 2 3 4 5 6। ইয়াত কি দিয়া আছে, কেইটা ফল আছে 6টা অৰ্থাৎ 6। ইয়াত এইফালে 6 আখৰেৰে লিখা আছে, সেই 6টোৰ লগত তোমালোকে মিলাই দিবা। ইয়াত আছে 1 2 3 4 5 মানে হৈছে 5টা ফল আছে ইয়াত। সেই 5টো এইফালে ইংৰাজী আখৰেৰে লিখা আছে, 5টোৰ লগত মিলাই দিবা। ঠিক তেনেদৰে গোটেইকেইটা কৰিবা। তাৰপিছত 2A দিয়া আছে লুক এট দ্য পাৰ্টছ অফ বডি এণ্ড ৰিড দিয়াৰ নেম। তলত দিয়া শৰীৰৰ অংগসমূহৰ নামবিলাক পঢ়িবলৈ কৈছে। চাই পঢ়িবলৈ কৈছে। লেগছ মানে হৈছে ভৰি, এইটো হৈছে নোজ মানে হৈছে নাক, আইজ আমাৰ চকুজুৰি, তাৰপিছত হেণ্ডছ আমাৰ হাত দুখন, আৰু এয়াৰ মানে হৈছে আমাৰ কাণ দুখন। ইয়াত ফিল ইন দ্য ব্লেংকছ, তলত দিয়া খালী ঠাইসমূহ সম্পূৰ্ণ কৰিবলৈ কৈছে। এই ছবিখনৰ পৰা চাই সম্পূৰ্ণ কৰিবা। উই চি উইথ আৱাৰ ডেজ, আমি আমাৰ চকুজুৰিৰে দেখোঁ, ইয়াত আইজ হ'ব। উই স্মেল উইথ আৱাৰ নোজ, আমি আমাৰ নাকেৰে গোন্ধ লওঁ। উই হিয়াৰ উইথ আৱাৰ এয়াৰ্ছ, আমি আমাৰ কাণেৰে শুনা পাওঁ। উই ৱৰ্ক উইথ আৱাৰ লেগছ, আমি আমাৰ ভৰি দুখনেৰে খোজ কাঢ়োঁ। উই ৱৰ্ক উইথ আৱাৰ হেণ্ডছ, আমি আমাৰ হাতেৰে কাম কৰোঁ। ঠিক এনেদৰে লিখিবা। ইয়াত দি আছে 2 নম্বৰ চি ৰাইট দ্য ফলোয়িং লেটাৰ্ছ ইন কাৰেক্ট অৰ্ডাৰ ইন দ্য ব্লেংক কলম। ইয়াত কি দিয়া আছে, কেইটামান আখৰ দিয়া আছে, এই আখৰবিলাক ওলট পালটকৈ দিয়া আছে। তাৰপিছত ইয়াত দিয়া আছে ছবিবোৰ, এই ছবিবোৰৰ নামবিলাক ইয়াত ওলট পালটকৈ দিয়া আছে, সেইবিলাক শুদ্ধ কৰি তোমালোকে ইয়াত লিখিব লাগিব। এইটো কি আছে আই বানানটো ইয়াত ওলোটাকৈ দিয়া আছে, খেলি মেলিকৈ দিয়া আছে, তোমালোকে এনেদৰে শুদ্ধকৈ লিখিবা। ইটো হৈছে 10 বানানটো TEN হ'ব লাগে, ইয়াত NET দিয়া আছে, এইটো শুদ্ধকৈ লিখিলে এইটো হ'ব। ঠিক এনেদৰে তোমালোকে লিখিবা। তাৰপিছত ইয়াত দিয়া আছে 3A বেবী ডাক ইজ কল্ড এ ডাকলিং। লেটছ লাৰ্ণ দ্য নেম অফ এনিমেল এণ্ড বাৰ্ড উইথ দিয়াৰ য়ং ওৱানছ। তলত দিয়া জন্তু আৰু চৰাইবিলাকৰ পোৱালিবিলাকক কি নামেৰে মতা হয় সেইটো ইয়াত দিয়া আছে, আমি পঢ়িব লাগিব। যেনে ডাক ইজ কল্ড ডাকলিং, হাঁহৰ পোৱালিটোক আমি কি বুলি মাতো, ডাকলিং। ঠিক সেইদৰে ইয়াত জন্তু আৰু চৰাইবোৰো দিয়া আছে, সেইবিলাক তোমালোকক পঢ়িবলৈ কৈছে। ডাক, ডাকলিং, ডগ, পাপি, কেট, কিটেন, কাউ, কেল্ভ, হৰ্চ, পনি, হেন, চিক, পিগ, পিগলেট, টাইগাৰ, কাপ, গোট, কিড।
এইবিলাক পঢ়িব লাগিব। ঠিক সেইদৰে ইয়াতে দিয়া আছে 3B মেথছ মিলোৱা। হেন মানে হৈছে কুকুৰা, কুকুৰাটোৰ পোৱালিটো কি বুলি কোৱা হয়? চিক। পিগ মানে হৈছে গাহৰি, গাহৰিটোৰ পোৱালিটো কি বুলি কয়? পিগলেট। মিলাব লাগিব এনেকৈ। কাউ, কাউ মানে হৈছে গৰু, গৰু পোৱালিটো কি বুলি কোৱা হয়? কাল্ভ। ডাক, ডাকৰ পোৱালিটো কি বুলি কোৱা হয়? ডাকলিং। গোট, গোটৰ পোৱালিটো কি বুলি কোৱা হয়? কিড। হৰ্চ, হৰ্চৰ পোৱালিটো কি বুলি কোৱা হয়? পনী। কেট, কেটৰ পোৱালিটো কি বুলি কোৱা হয়? কিটেন। টাইগাৰ, টাইগাৰৰ পোৱালিটো কি বুলি কোৱা হয়? কাপ। ডগ, ডগৰ পোৱালিটো কি বুলি কয়? পাপি। এনেকৈ মিলাব লাগিব। তাৰপিছত ইয়াত দিয়া আছে 3C কালাৰ দ্য লাভলি ডাক। তলত দিয়া হাঁহটো সুন্দৰকৈ তোমালোকক কালাৰ কৰিবলৈ কৈছে। তোমালোকে কালাৰটো কৰি ল'বা। ইয়াৰ পিছত ইয়াত দিয়া আছে লুক এট দ্য পিকচাৰ, ৰাইট নেমছ অফ 5 অবজেক্ট এণ্ড থিংছ, ফাৰ্ষ্ট লেটাৰ অফ দ্য ৱৰ্ডছ এণ্ড গিভেন। তলত দিয়া ছবিখনৰ পৰা চাই পেলাই 4বিধ বস্তুৰ নাম লিখিবলৈ দিয়া আছে। কিন্তু যিবিলাক বস্তুৰ নাম লিখিবলৈ দিয়া আছে সেই বস্তুবোৰৰ প্ৰথম আখৰটো ইয়াত দিয়া আছে। এছেৰে কি যাব? ইয়াত ছান, ছানটো যাব। তাৰপিছত টি আখৰেৰে কি যাব? ট্ৰি, গছডাল। এলেদি কি যাব? লটাছ, লটাছ মানে হৈছে পদুম ফুলজোপা। ডাক, ডাক মানে হৈছে হাঁহ। আৰেদি কি যাব? ৰিভাৰ, ৰিভাৰ মানে হৈছে নদী। তাৰপিছত 5 নম্বৰটো দি আছে লুক এট দ্য পিকচাৰ এণ্ড ৰিড দ্য চেণ্টেন্স গিভেন ইন দ্য বক্স। তলত দিয়া ছবিখনৰ কাষত থকা এই চেণ্টেন্সকেইটা পঢ়িবলৈ কৈছে। বক্সত থকা কি দিয়া আছে? ওৱান্স আপন এ টাইম এ মাদাৰ ডাক এণ্ড হাৰ ডাকলিংছ lived happily near a lake. The ducklings swam in the lake. They played near the lake. One day a fox came. The duckling ran to the lake. They swam in the lake. They felt happy to see the mother duck also coming back there. আৰু ইয়াত কি দিয়া আছে? নাও কপি 2 চেণ্টেন্স এবাউট হোৱাট দ্য ডাকলিং ডু। তাৰ পৰা যিকোনো দুটা বাক্য ইয়াত লিখিবলৈ কৈছে। দ্য ডাকলিং swam in the lake, তাৰপিছত দে প্লে নিয়াৰ দ্য লেক লিখিলে হ'ব। সেইটো নিলিখিলে তোমালোকে এইটো লিখিব পাৰিবা, দ্য ডাকলিংছ ৰান টু দ্য লেক, এইটো লিখিলে হ'ব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি সেই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা। আৰু যদি কোনোবা নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।